ইয়াত লোকেল চিকেন লৈ লোৱা হৈছে। ইয়াত তেলটো গৰম হৈ গ'ল, ইয়াত পিঁয়াজখিনি দি দিয়া হৈছে। ৰচুন আদা দি দিয়া হৈছে। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। ইয়াতে এতিয়া মাংসখিনি দি দিয়া হৈছে। দিয়া হ'ল, অকণমান জিৰা দিয়া হৈছে, অকণমান ধনিয়াও দিয়া হৈছে, অকণমান গৰম মছলা দি দিয়া হৈছে, কাশ্মীৰী মিৰ্চ দিয়া হৈছে। 5 মিনিটমান এইখিনি ফ্ৰাই হ'বলৈ অকণমান ঢাকি থ'ব লাগিব। এইখিনি এতিয়া সিজি আছে। ইয়াতে অকণমান জালুক দি দিয়া হৈছে। জালুক দিলে ভাল লাগে খাই, টেষ্টটো বহুত ধুনীয়া হয়। বইল কৰি থোৱা আলুখিনি দি দিয়া হৈছে। আপোনালোকে বইল নকৰাকৈও দিব পাৰে, কাটি পেলাই। বইল কৰিলে খাবলৈ ভাল হয়। 10 মিনিটমান এনেকৈ ঢাকি থৈ দিব লাগিব সিজিবলৈ। ইয়াৰ পৰা এতিয়া তেলটো ওলাব আৰম্ভ কৰিছে। ইয়াত পানীটো দি দিম এতিয়া। ইয়াত গৰম পানী দিয়া হৈছে। 15 মিনিট 20 মিনিটমানৰ কাৰণে এনেকৈ ঢাকি থৈ দিব লাগিব উতলিবলৈ কাৰণে। আমাৰ মাংস ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।